মই মানে দোকান দিয়ে খাই দিলে 20 বছৰ গলা 15 বছৰ মই বুঢ়াৰে চলাই দিলে খাই দিলে কি কম এইটো আচলতে যাৰ হয় সি নিজে এইটো অনুভৱ কৰিব এইটো আমি ক'ব নোৱাৰোঁ আজি 19 বছৰ হ'ল 19 বছৰ এখন দোকান দিয়ে চলাই আছিলোঁ আপোনাৰ ঘৰ চলি আছে এখন দোকানেদি দি আছিলোঁ কিন্তু হয়তো কাইলৈ কি কৰিম এইটো বস্তু মই এতিয়া মই নিজে ক'ব পৰা নাই এইটো হয়তো কালি ৰাতিপুৱালৈ মই নিজে কিবা অনুভৱ এটা কৰিম সেইটোৱে সদায় ৰাতিপুৱা শুই উঠি দোকান বুলি ওলাই আহোঁ কিন্তু এতিয়াতো দোকান নাথাকিব কি কৰিম মানে এইটো মই নিজে এইটো অনুভৱ কৰোঁ এখনে আপোনাৰ দোকান নহয় জানো এখনে আছিলে মোৰ পাছপোৰ্ট আছিলে এতিয়াতো দেখিলে একেবাৰে চিনচাপ নাইকিয়া হৈ গ'ল কি উপায় নাই কালি আমি ক'ত যাম কি কৰিম কি খাম মই একো বুজি পোৱা নাই চব ভাঙি আছে এতিয়া আমি কাৰোবাৰ কালি আমি ৰঙা কাপোৰ দি ভিক্ষা মাৰিব লাগিব উপায় নাই আজি হঠাৎ কালি আমাক ক'লে ভাঙি দিবলৈ দোকান ভাঙি দিব লাগে আৰু আমি আজি হঠাৎ তেনেকৈ দোকান ভাঙো তাকেতো আমি চালোঁ অন্ততঃ আমাক 7 দিনটো সময় দিব লাগিছিলে অহাকালি আমি দোকান ভাঙিম মানে ভাঙিবই লাগিব উপায়তো নাই নিজৰ মাটি মানে ম্যাদী পট্টাটো মাটি নহয় দোকান কালি ভাঙিম আৰু আমাৰ যিডোখৰ জেগা আছিলে আমি চৰকাৰক অৰ্পণ কৰি দিছোঁ কথাটো হ'ল চৰকাৰক অৰ্পণ কৰি দিছোঁ ইয়াৰ পাছত আমাৰ ব্যৱস্থা কি আছে সেইখিনি ব্যৱস্থা কৰিব লাগে আমি পেটত গামোচা মাৰিম ভিক মাগিম ক'ৰবাত ভিক মাগিম নে কি কৰিম নে চৰকাৰে আমাৰ কাৰণে কি ব্যৱস্থা ল'ব সেইটো লক্ষণীয় কথা আপুনি ঠিকে কৈছে যিহেতু আমাৰ দোকান নাই যাবা আমাৰ বহুত দুখ অনুভৱ হৈছে যে আমি যিখিনি ইমান দিন আমি এই দুখৰ বিষয়ে আপোনালোকে চাওক এতিয়া এইখন চবেই দোকানখন কেইখন ভাঙি দিলে এতিয়া এই দোকানীকেইটাহে বুজি পাইছে এওঁলোকে যে 15 বছৰ 16 বছৰ দিন দোকান দিলে বা 20 বছৰ দিন দিলে এই পৰিস্থিতিবিলাক আপোনালোকে এতিয়া কি ক'ব ইয়াৰ বিষয়ে কি ক'ম এইটো দুখৰ বিষয় তোমাৰ ৰাস্তাই নাই যিহেতু আমি এতিয়া দোকান মাল তুলি আছোঁ দেখিছাই আপুনি দেখি আছোঁ এয়া আপোনালোকে এখন গাড়ী নহয় জানো এখন গাড়ীতে আপোনালোকে মাল তুলি আছে এতিয়া এই দোকানখন এতিয়া ক'লৈ নিব এতিয়া এখন যিহেতু ঘৰত ভাড়া তুল খাব আমাৰ এতিয়া অসমীয়া মানুহকেইটাক অসমীয়া আমি ব্যৱসায়ীকেইটাক আৰু চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিম বুলি কোনোবাই কিবা এটা প্ৰতিশ্ৰুতি দিলে নেকি বাৰু এতিয়ালৈকেতো নাই দিয়া সেয়াই আমাৰ অসমীয়া মানুহৰ পৰিস্থিতি নে কি কয় হে এনেকুৱা অৱস্থাত আমি জীয়াই থাকিবলগীয়া হৈছে কি বুলিনো ক'ম ক'ৰ পৰানো আৰম্ভ কৰিম একোৱেই ভাবি পোৱা নাই এই ভিডিঅ'টোনো মই কিয় বনাই ৰাখিছোঁ সেয়াও মই নিজেই ধৰিব পৰা নাই দেখিছানে এইখনেই মোৰ জীৱিকাৰ একমাত্ৰ সাৰথি দোকানখন অতি সোনকালে দোকান ভাঙিবলৈ ক'লত আমি পিছদিনাই দোকান ভাঙিবলৈ আৰম্ভ কৰি দিলোঁ মাৰ্তলৰ এটা কোব যেতিয়া দোকানত মাৰিছে সেই কোবটো আচলতে ইটাত নহয় সেয়া প্ৰত্যেকজন দোকানীৰ বুকুতহে লাগিছে বনাবলৈ যিমানখিনি সময় কষ্ট ভুগিবলগীয়া হৈছিল আজি দেখোন এয়া 3-4 ঘণ্টাৰ ভিতৰতে সকলোখিনি ধূলি হৈ গ'ল সেইদিনা ৰাস্তাটোত কেৱল দোকান ভঙা ধূলি লগতে আমাৰ গোটেই দোকানীখিনিৰ ভৱিষ্যতো ধূলি হৈ বতাহত মিলি গ'ল দ্বিতীয় দিনালৈ দেখোন কাৰো দোকানেই নাথাকিল ইয়াত আগে যে 25খন বা 26খনকৈ দোকান আছিল বুলি কোনোবাই ক'ব পাৰিব জানো সকলোৱে নিজৰ বয় বস্তু নি নিজৰ ঘৰ পোৱালেগৈ তাতে আকৌ কিছুমানে কয় বোলে মই শুনো অকল ভিডিঅ'তহে অকল কথা ক'ব পাৰোঁ তেওঁলোকক মই ক'ব বিচাৰোঁ হয় মই ভিডিঅ'তহে কথা দুটামান ক'ব পাৰোঁ আৰু তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ আৰু আমাৰ হাতত আছেনো কি আমি কাকনো কি ক'ব পাৰিম আমাৰ নিজৰ ঠাইটো নহয় এয়া চৰকাৰী মাটিহে তেওঁলোকে যেতিয়া বিচাৰিছে আমি এৰি দিবই লাগিব এই ভিডিঅ'টো যিসকল লোকে ইউটিউবত চাই আছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে মোক ফ'ল' কৰি ৰাখিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ মৰম চেনেহ পালেহে আমি এনেকৈ ভিডিঅ' বনাবলৈ আৰু সাহস কৰিব পাৰিম
দোকান নভগাৰ আগৰ দিনকেইটা আচলতে আমি একো ধৰিবই পৰা নাছিলোঁ আচলতে যে কি হ'বগৈ পাছত আমাৰ যিখন দোকানৰ ভৰসাত আমি ঘৰ সংসাৰ কৰি ল'ৰা ছোৱালী পঢ়াইছিলোঁ এতিয়া কি হ'বগৈ আমি হাজিৰা কৰিব বিচাৰিলেও চাগে কোনো আমাক কামো নিদিব কাৰণ আমি একোটো কামেই নাজানো কৰিবলৈ এটাই কাম জানো অকল দোকানত বহিবলৈ কিনা বেচা কৰিবলৈ এতিয়া দেখোন হাতত পইচা নাথাকিলে আগৰ দৰে কোনেও ধাৰলৈ নিদিব চাগে তেওঁলোকে চিন্তা কৰিব আমিনো পইচা ক'ৰ পৰা দিম এতিয়া দেখোন তেওঁলোকৰ দোকানেই নাই মই দোকান ভাঙি লোৱা পিছদিনা যেতিয়া ৰাতিপুৱা উঠি আগৰ দৰে ঘৰৰ সকলোবিলাক কাম কাজ কৰি কাপোৰ কানি পিন্ধি দোকানৰ চাবিটো আগৰ দিনৰ দৰে পাহৰি পেলাই আকৌ পকেটত ভৰাই ল'লোঁ সেই সময়খিনি কিমান যে বেয়া লাগিছিল সেয়া যাৰ লগত হৈছে সিহে ক'ব পাৰিব সেয়া মই আপোনালোকক ভিডিঅ' দেখাই বা কথা কৈ বুজাব নোৱাৰিম বাকী আৰুনো কি ক'ম ভিডিঅ'টো চাই কেনে পালে তাকেহে জনাব বুলি আশা ৰাখিলোঁ ধন্যবাদ